बोल 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 सोनकाले माছ নুঠিব নেকি স্কুল বন্ধ পাই কেনে নাই এ বহিয়া বহিয়া নহলি আমি এটা যাবা না পাবো সবাই না পাবো কি হে চলি হে পঢ়া শুনা কৰি আছে না তুমি আপুনি মেলা চিনি পাইছা নেকি আপোনাক কবা দেখা পোৱা লাগছিল আহিলো মোক তোমাক চিনি পোৱা নাই নাই পোৱা যচোন যাও আজি ঘৰত যাও হ চিনাকি কৰি দেও এইটো মোৰ ডাঙৰ নাতি এইটো মাজু নাতি এইটো সৰু নাতি লকডাউন হোৱাৰ পৰা এটা পঢ়া শুনা একোৱে নহয় হৈছে বাপা এতিয়া কি ব্যৱস্থা কৰা সেইটো ব্যৱস্থা কৰিব লাগে এতিয়া পঢ়া শুনা নহয় হৈছে ঘৰচোন বহক মই বিচাৰি নাম গৰম কৰিছো চলিকেইটা পঢ়া শুনা নোহোৱা হৈছিল ক'ৰবাত গৈছিলি নে নাই ইয়াত কিবা দৰকাৰহে আছিল মই অলপ বেলেগত গৈছিলোঁ এতিয়া চলি পলি দেখোন এতিয়া লকডাউন হোৱাৰ পৰা একো পঢ়া শুনা নোহোৱা হৈছে এতিয়া কি ব্যৱস্থা হ'ব স্কুল নুখুলিলেও কেনেকৈ চলিকেইটা পঢ়িব বাৰু এতিয়া চিন্তা কৰি চাইছোঁ বাৰু এতিয়া পঢ়া শুনা নাইয়ে সিহঁতৰ কি ব্যৱস্থা হ'ব ঘৰত পঢ়া শুনা হৈ আছেনে নাই বাপা নপঢ়ে ইহঁতে কথাই নুশুনে কেৱল ঘূৰি ফুৰে এতিয়া তাৰমানে কি কৰিম কি নকৰিম কথা শুনাবাই নোৱাৰোঁ ইহঁতক কি ব্যৱস্থা হ'ব যোনদিনা স্কুল খোলে সেইদিনাই ভাল পাওঁ বাপা এতিয়া স্কুলটো কোনদিনা বাই খুলিব বুলি ভাবছা এতিয়া বাপাহঁতে এতিয়া অলপ সোনকাল কৰিলে ভাল আছিলা ক্লাছ হ'ব অঁ বাপা আমি হ'লে পঢ়া শুনা নহয় মানুহ এতিয়া ধৰ অলপ সোনকালকৈ স্কুলটো খুলি অলপ ভাল পাওঁ আৰু কেৱল বহীটো লৈ ঘূৰি ফুৰি থাকে কিমাননো গালি পাৰিম কিমাননো মাৰিম এতিয়া মানে ঘৰত নাথাকে সেনেকৈ কেৱল ঘূৰাৰে বন এতিয়া কি কৰিম আৰু বাপা সোনকালকৈ ব্যৱস্থাটো কৰক আৰু মানে আমি হ'লেও পঢ়া শুনা নাজানা মানুহ স্কুলত যি পঢ়ে সেইখিনিয়ে এতিয়া আমি আৰু কি কৰিম আৰু চলিকেইটা অলপ ঘৰত পঢ়িবা দিবিচোন এই বাপা আমিতো পঢ়িবা দেওহে চলিয়াৰ কথা নুশুনে বহীটো লৈ ঘূৰি ফুৰোঁ আৰু আমিনো কি কৰিম মানে স্কুলত বহালৈকে এনেকৈ থাকব বাপা বস্তু বাৰু মই তামো নানো যায় ও বাবা তাম খাইছো বাৰু মই একাপ চাহ বনাম দে ও বাবা চাহখিনি খাইছো বাৰু আৰুনো কি খাবি আমাৰ এই দুখীয়া ঘৰত যাওঁ দিয়ক বাবা চলিকেইটা অলপ পঢ়িব দিব হ'ব हेलो फ्रेंड्स ये आम इउट्यूबर प्रथम भिडिओ जो अपने भिडिओ से भल पासे लाइक करिब कमेंट करिब शेयर करिब और लगते चैनल सब्सक्राइब करिब और काखते थका बेल आइकनটো बजाय दिबि